বহুত কমেন্ট কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু জনাব পাহাৰত মই আজি কাজল আৰু আজি এফালে কোন আছে তোমাৰ everyone মই আজি মেকআপ কৰিলোঁ তাৰপিছত আপোনালোকে চাব আজি মই ব্লগ বনোৱা এটাই উদ্দেশ্য এই ৰাতিখন 9টা বজাত এহেঁতৰ ঘৰলৈ মই যাম ভাবিলোঁ ইমান দিনৰ মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ যেতিয়া এনেকুৱা টাইমতে ষ্টাৰ্ট কৰোঁ কাৰণে মই ভাবিলোঁ এতিয়াই ষ্টাৰ্ট কৰোঁ আৰু ইমান ৰাতিখন কেলৈ যাম সেইটো কৈ দিছোঁ ভাত বনোৱাৰ টাইমত এতিয়া মই ফুৰিবলৈ যাওঁ একচুৱেলি মায়ে ভাত বনাব লৈছিলে একো খুৱাই পঠিয়াম বুলি কিন্তু চিলিণ্ডাৰ খতম হৈ থাকিলে আমাৰ সেইকাৰণে আইতাহঁতক মানে মায়ে ফোন কৰিলে যে এক থ'বলৈও যাম আৰু ভাতকেইটা পাতি দিবি আমিও খামগৈ আমাৰ চিলিণ্ডাৰ শেষ হৈ থাকিলে সেইকাৰণে মই ভাবিলোঁ ভাল টাইম এতিয়াই মই ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ সেইকাৰণে ভাবিলোঁ ব্লগটো এতিয়াই মই ষ্টাৰ্ট কৰি দিওঁ ইয়াত দেখিছে ন এজনী মেকআপ চেকআপ কৰি একদম ঘৰলৈ যাবলৈ মেকআপো কৰিছে দেই তাৰপাছত সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ ভিউৱাৰ্ছে পোৱালীকেইটাক চাই নতংগী চাই খুব ভাল পায় মই বহুত দিন এহেঁতক ব্লগত ওলোৱাও নাই সেইকাৰণে মই এইটো বুলিয়েই বনালোঁ আৰু তেতিয়াহ'লে বেছি লেকচাৰ নামাৰো মই ওলাওঁ আৰু পটাপটালৈ যাওঁ আৰু আপোনালোককো দেখাই আছোঁ চ' মই এতিয়া গেটআপটো চেঞ্জ কৰি লওঁ তাত গৈ মই লগ পাই আছোঁ চ' বাই মডেলাৰ হাই কৈ দে বহুত দিনৰ মূৰত কৈ দে বহুত দিনৰ মূৰত এতিয়া ব্লগ বনাম কৈ দে এতিয়া ব্লগ বনাম আইতা হাই কৈ দিয়া হাই কৈ দিয়া আৰু এয়া বাবা মা আহিছোঁ আহি ইজনী পাহি হাই কৈ দিয়া পাহি হাই কৈ দিয়া আজি ব্লগ বনাই লৈছোঁ তাৰপিছত আমি বহিলোঁ বাৰ্বিটো ক'ত আছে কম্বালে কিন্তু মই আজি লৈছোঁ লুবাল এণ্ড মই আজি কাজল আৰু আজি মই আহিলোঁ আজি কামকেইটা দেখাওঁ আজি এইকেইটা ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে মই মানে আজি দায়িত্বটো এহেঁতক দি দিছোঁ ব্লগ বনাবলৈ আৰু কি এগৰাকী মা ঘৰত থকা দৰে আহিলে তেখেতৰ একো চেঞ্জ নাই মই জাষ্ট এই টপটো চেঞ্জ কৰিলোঁ তাকো মা ভাগৰ পিন্ধি আহিছোঁ এইটো মই মায়ে লাষ্ট এটা দিব পাৰে ন সেইকাৰণে মই কৈ দিছোঁ যে মা ভাগৰ কাপোৰ পিন্ধি আহিলোঁ হাই কৈ দিয়া কেনেকুৱা ফ্ৰেণ্ড কৈ দিয়া এজনী একেবাৰে সৰু তীখ গুটি মই মোৰ কাৰণ কিন্তু আছিলে বহুত দিন হ'ল আহিলোঁ বহুত দিন হ'ল মোৰ লিপষ্টিক বহি গ'ল লিপষ্টিক মানে লৈছোঁ বহুত মিছ কৰিলোঁ আৰু মই এইবোৰ কাট নকৰোঁ এহেঁতি যোনবোৰ ভিডিঅ' বনাইছে মানে ব্লগ কৰিছে মই এইবোৰ কাটি নিদিওঁ আপোনালোকে নহ'বা ভালেই নাপাব আৰু দেখিছে মোৰ কাৰণে এইবোৰ ইমানেই ঢিলা একদম যিটো পাইছোঁ সেইটোকে পিন্ধিছোঁ তাৰপিছত এই যোনবোৰ মানে আমাৰ নিউ ব্লগাৰ
আজি মই কিন্তু মোৰ বাগৰ কিবা এটা যাদুৰ আছে কি মই আজি যাদুটো দিছোঁ চাব আপুনি আহক অদৰকাৰী লেকচাৰ হেল্ল' কৈ দিয়া হাই কৈ দিয়া টুক পঢ়ি আছে মা মই সি নাহে ভাত লৈ যাম এইটো মিকি মাউচ এইটো বহুত ধুনীয়া লাগিছে আছে মিকি মাউচ এইটো বহুত নকৈবা লৈ যায় অকল মা মই আৰু কুঁহি আহিছোঁ কুঁহি থাকি যাব ভাইটি ঘৰত আছে ভাইটি নাই আহা সি এইবাৰ মেট্ৰিক দিব ক্লাছ 10 আৰু এনেও ক্লাছ 10তে মেট্ৰিক দিয়ে সি এইবাৰ মেট্ৰিক দিবৰ কাৰণে নাই আহা আমাৰ লগত চোকা ল'ৰাটো আমি গেধা নহ'লে আহিলেহেঁতেন আৰু তোমাৰ কি হ'ল ৰিজাল্ট কৈ দিয়া মোৰ ৰিজাল্ট ভালেই হ'ল আৰু আমাৰ ছোৱালী স্কুল যাব স্কুল কেতিয়াবা যাবা স্কুল কৈ দিয়া এপ্ৰিলৰ পৰা ক'ত পঢ়া কৈ দিয়া কোনখন স্কুল জাতীয় বিদ্যালয় কোন ক্লাছ 1 অংকুৰ মুকুল আমাৰ ফেমিলিটোত বহুত ছোৱালী ৰবা এইকেইজনী ছোৱালী দেখিলে আৰু এজনী মিচিং আৰু মানে এতিয়া নাই তাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ে আৰু ভাইটি আছে এই কলাত ইমান কোপা ছোৱালী আৰু চবতছে ডাঙৰ মই হা সেইটোৱে দুখৰ কথা বহুত উৎপতীয়া হয় তাই বহুত উৎপতীয়া কৈছো নহয় আৰু এয়াই মোৰ দুখৰ বেদনা চবতছে ডাঙৰ মই সেইকাৰণে মোৰ বহুত দুখ হা আকৌ যদি আকৌ জন্ম হয় একেবাৰে সৰুত মই একেবাৰে ডাঙৰ নহওঁ দেই সেইটো কাৰণে বহুত ভাল মোৰ কাৰণে বহুত বেয়া মই বহুত চেক্ৰিফাইচ কৰিব লাগে সিহঁতৰ কাৰণে আৰু এইবোৰ স্লেজবোৰ দেখিছে স্লেজবোৰ কোনে পোৱা বাৰু কওক কমেণ্ট কৰক কেলে আজি মই লাইকটা কমেণ্টটো বহুত জনাবলৈ কৈছিলোঁ মই চুপত বহি আছিলোঁ একদম চুপত বহিলোঁ তাৰপিছত আহক কিন্তু চুপত বহিব কিন্তু ভগৱান কৈছিলে কমেণ্ট কৰিবলৈ মই তাই মানে বহুত পাহি মানে মোৰ চুলি টানি এটা বগুৱাই দিলে তাৰপিছত মোৰ ভাগৰ মেকআপ আছে আজি বহুত লাইক আছিলে এইজনী বহুত লাইক কৰিব দিছে বহুত ভাল পাইছে তাই মই তাৰপিছত এইজনী আজি বহুত দিন হ'ল বহুত ভাল লাগিছে কোৱা বহুত ভাল লাগিছে আজি বাবা বহুত দেখ আছে এইবছৰ দুইটা ভেক আছে আজি চুপাৰটোত আকৌ দেখাবলৈ নোৱাৰিম মানে ফন্টি পাহি মাইনা কি কৰিব ইউটিউবত দেখাই তাৰপিছত বহুত লাইক কৰিব মই আজি পুতলা চাবলৈ আহিছিলোঁ তাৰপিছত পুতলা আনিবলৈ তই আজি মই কাপোৰটো দেখাম চাব
এইটো কাপোৰ খুৰি হৈ গ'ল আজি মোৰটো আছিলে এইটো খুৰি ভাবি দিয়া আজি এই বেগটো বুহো পিতা পিতা আজি মাইনাবা আহিলে আমাৰ ঘৰত থাকিব আপোনালোকে চাব দেই আহক চাব আহক মই বহুত লাইক কৰিব আহিছিলোঁ তাৰপিছত বহুত দিন হ'ল এয়া ৰুটি বনাই চাইছে এয়া ৰুটি বহুত আজি মাইনাবা ক'ত আছে মানে বহুত দিন হৈ যাব বহুত দিবলৈ লাগে মানে বহুত আমাৰ ঘৰটো মিছ কৰি দিলে চবন এইবোৰ দেখিলে এইবোৰ বহুত এইবোৰ মেকআপবোৰ লিখিছে আইনা এইবোৰ আইনা তাৰপিছত এয়া গেম খেলি আছে আকৌ বহুত পিতা মনটা আছে মন আজি বহুত দিন হ'ল আহিলোঁ বহুত দিন হ'ল আজি মাইনাবা আমাৰ ঘৰত থাকিব মাইনাবা লাইক কৰা শ্বেয়াৰ কৰা কমেণ্ট কৰা আজি মাইনাবা এয়া মাইনাবা বহুত আহি আছে মানে এই চেনেলটো বহুত ভাল এই টেপটো চাব নি এই টেপটো দেখিছে বহুত ধুনীয়া লাগিছে টেপ আজি বহুত দিন হ'ল তাৰপিছত আমাৰ ঘৰটো আহিব আমাৰ ঘৰ দৈ আহিছে আজি এতিয়া বাই বাই পাছত লগ পাম কাৰণ এই মোৰ আজি মেমৰিটো ফুল কৰিলেই আমাৰ ঘৰত বহুত দিন হ'ল আহক কমেণ্ট কৰিব না ও মাই গড এতিয়া পাছত লগ পাম হা নহবা আপোনালোকৰ মূৰটো খাই দিব মই এইবোৰ এডিট কৰোঁতেহে মই গম পাম মূৰটো খাই পেলাব মোৰ কথাবোৰ নকৰিব ও মাই গড ডাঙৰ মামাৰ অলপ গাটো বেয়া সেইকাৰণে শুই আছে আৰু এগৰাকীয়ে ফোনটো নিদিয়াৰ কাৰণে কানন দিছে ল নটংকি এইবোৰ জানে বাছ একো চকু পানী ওলোৱা নাই ইনে কান্দি আছে দেই তাই ইনে কান্দি আছে চা মোৰ চাই আছে চা তই কান্দিছ চাই আছে চা কোনফালে শুনি মোৰ কি খোৱা খোৱা কৈ দিয়া আমি ব্লগ বনাওঁ কৈ দে কেলেনো ব্লগডাল বনালো কাজিয়া এতিয়া ব্লগডাল বনোৱা পা ইটোকো লাগে সিটোকো লাগে মানে হাই এভৰিৱান মানে কি হ'ল দেই মানে মই এইডালত বনাই আছিলোঁ হা মই ফাৰ্ষ্ট টাইম এইডাল ইয়ালৈ আজি আনিছোঁ সেইকাৰণে মানে এহেঁতি মানে পাগল হৈ গৈছে এইডাল লৈ পিনি এনেকৈ বনাবলৈ তেহেঁতৰ মানে বহুত চখ এনেকৈ মানে বনাবলৈ এহেঁতি মানে ঘৰতে এনেই মোবাইলটো লৈ সিহঁতি ব্লগ বনাই থাকে সেইকাৰণে মানে এইডাল লৈ পিনি তাহাঁতি বনাই পোৱা নাই সেইকাৰণে মানে বহুত চখ লাগিলে সিহঁতৰ ইজনীয়ে কাজিয়া লাগিছে সিজনী কাজিয়া লাগিছে সেইকাৰণে মই মানে সিহঁতক কৈ দিলোঁ আৰু আজিৰ পৰা মই এইডাল নানো ব্লগ বনালেও এতিয়া মই ভাতটো খাই লওঁগৈ আৰু পটাপট ঘৰলৈও যাব লাগিব মাইকী মানুহ দুজনী ঘৰলৈ যাম আমি অকলে সেইকাৰণে পটাপট ভাতকেইটা খাই লওঁ ভাইটি ঘৰত আছে লগতে পোৱালিটো আছে কুকুৰ পোৱালিটো আছে সেইকাৰণে পটাপট ঘৰলৈ যাওঁ আৰু ভাইটিও ভোক লাগিছে চাগে ইয়াৰ পৰা লৈ যাম আমি চ' খাই লওঁ তাৰপাছত লগ পাই আছোঁ বাই হেই ৰান এতিয়া মোৰ ভাত খাই হৈ গ'ল এই জাষ্ট মই হাত ধুই আছোঁ হাত শুকুৱাই নাই তাৰপৰা এতিয়া আমি ঘৰলৈ যাম ভাইটি অকলে আছে ভাইটি 1 নম্বৰ ভয় পাদৰা সেইকাৰণে মানে এতিয়া ঘৰলৈ যাম এহেঁতক মই বাই বাই কওঁ চ' আপোনালোকেও চাগে এহেঁতক চাই ভালেই পায়
এনেও সৰু ল'ৰা ছোৱালী থাকিলে ভালেই পাব ন এণ্টাৰটেইনমেণ্ট বোলা বস্তুটো হৈ থাকে মই অথনি কান্দি আছিলোঁ কৈ দিয়া তাৰপাছত ব্লগটো ইমান ডাঙৰ নকৰোঁ মই ঘৰ পাই এণ্ড কৰি দিম কাৰণ আজি ঘপককৈ বনোৱা ব্লগ হয় আৰু ইমান একো নাই দেখাবলৈ সিহঁতক মই দেখাবলৈ কাৰণেই মই এই ব্লগটো বনালোঁ আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে ব্লগটো কি ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দে ভালছে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকে জনাব আপোনালোকে আমাক আৰু মৰম দিব কৈ দিয়া আপোনালোকে আমাক বহুত মৰম কৰিব মই এহেঁতি ঘৰলৈ যাব মই ঠিক হৈ যাম বাই বাই সেইটো কি চ' এতিয়া আমি বিদায় লৈ লওঁ চবৰ পৰা এহেঁতৰ পৰা ল'লোঁ আৰু এজনী আছেই তাই ওচৰলৈ যাওঁ বিদায় লৈ লওঁ টাটা টাটা কৈ দিয়া বাই কৈ দিয়া আজি কমেণ্টটো জনাব আজি ছাবস্ক্ৰাইব কৰিব কমেণ্ট দিয়ে নাই মই ক'বলৈ নাপাওঁ পাহি টাটা কৈ দিয়া হাই টাটা কৈ দিয়া টাটা টাটা ছাবস্ক্ৰাইব কৰিব এহেঁতৰ কথা শুনিলে পাগল হৈ যাম চ' টাটা ঘৰ গৈ লগ পাইছোঁ বাই এই জাষ্ট আহি ঘৰ পাইছোঁহি ৰিঅ'ৰ ইমানেই উৎপাত একদম মানে চিঞৰি আছে গোটেই আমাক দেখা নাই মা ওচৰলৈ গৈছে চাব দেই এইটো বেয়া উৎপাত ন ৰিঅ' চ' ব্লগটো মই ইয়াতে এণ্ড কৰোঁ বুলি ভাবিলোঁ কাৰণ দেখাব লগা একো নাই জাষ্ট মই অকল আইতা ঘৰলৈ গ'লোঁ পোৱালীকেইজনী দেখালোঁ বাছ সিমানেই কাৰণ বহুত দিন তাহাঁতক মই ব্লগত অনা নাই ন আৰু কিছুমান ভিউৱাৰ্ছে মোক কয় ভণ্টিহঁতক উলিয়াবা তেহেঁতক চাব মন যায় এনেকৈ সেইকাৰণে মই আজি কৰিলোঁ ইমান ৰাতিখন ভাত খাব গ'লোঁ গেছ শেষ ওচৰত কাৰণে আমি সেইকণ সুবিধা হ'ল ওচৰত নোহোৱা হ'লেতো আজি দিগদাৰেই হ'ল হয় কাৰণ পাপাও নাছিল পাপা ইলেকশ্যন ডিউটি সেইকাৰণে বহুত বিজি হৈ আছে ৰাতিখন গেছ এদাই হ'ল ন চ' এই ৰাতিখনো ক'ত গেছডাল পাম সেইকাৰণে ওচৰত থকাৰ সুবিধাটো এইটোৱে হয় ঘৰৰ মানুহ বা যিয়ে নহওক ব্লগটো ইয়াতে এণ্ড কৰোঁ ইমান দীঘল ভিডিঅ'ও নহয় সৰু ভিডিঅ' আৰু মই এডিট কৰিলেহে গম পাম সিহঁতি কি কৰিলে তাহাঁতি ইমান ধুনীয়াকৈ ব্লগ বনাই ইমান ধুনীয়াকৈ কথা কৈ থাকে তাহাঁতক কাটিবলৈই মন নাযায় মানে যিমান হ'লেও মইতো কাটিবই লাগিব ন সৰু কৰিবই লাগিব কাৰণ ইমান দীঘল ভিডিঅ'ও ভাল নালাগে আৰু যি নহওক আজি ব্লগ এটা বনালোঁ আৰু যিমান হ'লেও ভাল লাগিলে আৰু মেইন কথা মানে তাহাঁতি লকডাউনৰ পৰা মানে কি কৰিম ৰিঅ' কি কৰিছ আমাৰ ৰিঅ' বহুত উৎপতীয়া একদম পাহিহঁতৰ লিখীয়া মানে ৰিঅ' কিবা কিবি উলিয়াব এতিয়া সেই তালৈ লৈ যাব মই যে তাক গালি পাওঁ কি কৰিব জানে একদম বিচনাত তলত সোমাইহি ইমানেই উৎপতীয়া তাক দেখাই থাকিম মাজে মাজে চ' এতিয়া ব্লগটো ইয়াতে এণ্ড কৰোঁ আৰু যদি মোৰ ভিডিঅ' এতিয়া চাই আছে লাষ্টলৈকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে মোক ছাবস্ক্ৰাইব কৰি দিয়া নাই আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ লাইক শ্বেয়াৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে মোক মৰম দি যাব আৰু মই ভিডিঅ' বনাই বনাই গৈ থাকিম আৰু বহুত ভিডিঅ' বনাবলৈ আছে মই ভাবি থৈছোঁ চ' এতিয়া বাই 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 ক'বলৈ মন নাযায় মানে কথা ওলায়ে থাকে কিন্তু কথা ক'লে নহ'ব চ' আজিলৈ বাই বাই ইয়াতে মই ব্লগটো এণ্ড কৰোঁ আকৌ ব্লগটো ষ্টাৰ্ট কৰিম পাছত ফিৰছে চ' এতিয়ালৈ বাই